আজি আমি জানিম মোবাইলৰ জৰিয়তে আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব ষ্টেপ বাই ষ্টেপ। নমস্কাৰ, স্বাগতম জনাইছোঁ অসমীয়া সেৱা চেনেলটোলৈ। প্ৰথমে আপোনাৰ মোবাইল বা লেপটপত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি সাৰ্চ কৰিব মাই আধাৰ। সাৰ্চ কৰাৰ লগে লগে আপোনালোকক নতুন এটা পেজলৈ লৈ যাব। ইয়াত প্ৰথমত যোনটো দেখিছে মাই আধাৰ, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক আধাৰ কাৰ্ডৰ পৰ্টেলটোলৈ লৈ যাব। আধাৰ কাৰ্ডৰ পৰ্টেলটো আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে তলত আপোনালোকে চেক এনৰলমেণ্ট এণ্ড আপডেট ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত এনৰলমেণ্ট নাম্বাৰটো দিব, ডেটটো চিলেক্ট কৰিব আৰু টাইমটো চিলেক্ট কৰি কেপচা কোডটো এণ্টাৰ কৰি ছাবমিট কৰিব।